হঠাৎ মই কোৰ্টত যাব লাগিব আৰু কোৰ্টত গৈ কোনোবা উকিলৰ সন্মুখত কিবা কথা ক'ব লাগিব বুলি মই কেতিয়াও ভবা নাছিলোঁ। মানে মোৰ গাৰ্লফ্ৰেণ্ডে মোৰ ওপৰত কিবা কেছ দিছে বোলে, মই বোলে তাইক মানসিকভাৱে হাৰাশাস্তি কৰি আছোঁ, লগতে মৃত্যুৰ ভাবুকি দিছোঁ বুলি কিবা কৈছে। কিন্তু মই নাজানো মই কি ক'লোঁ, কেতিয়া কি কৰিলোঁ, মই একো বুজিয়ে পোৱা নাই। কথাবোৰ শুনি মোৰো আচৰিত লাগিছিল, আপোনালোকৰো হয়তো আচৰিত লাগিছে। ময়ো যে কিবা কৰিব পাৰোঁ, মই যে কাৰোবাক মৃত্যুৰ ভাবুকি দিব পাৰোঁ বুলি আপোনালোকে হয়তো ভাবিছে, এই ল'ৰাটোৱে বাৰু এনেকুৱা কৰিব পাৰেনে বা কিবা ক'ব পাৰেনে? হয়, আপোনালোকে ঠিকেই ভাবিছে। মোৰ গাৰ্লফ্ৰেণ্ডেও একো দিয়া নাই আৰু ময়ো তেনেকুৱা কোনো কাৰণত কোৰ্টত যোৱা নাছিলোঁ। কোৰ্টত গৈছিলোঁ মোৰ কেইখনমান পাৰ্চনেল ডকুমেণ্ট আনিবৰ কাৰণে আৰু উকিল বাইদেউক লগ ধৰি ডকুমেণ্টকেইখন লৈ পুনৰ ঘৰলৈ বুলি ৰাওনা হ'লোঁ। মই অকলে যোৱা নাছিলোঁ দেই, মোৰ লগত গৈছিল ভাইটি এটা, এইবাৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, তাৰ নাম ৰাজদ্বীপ। তাৰো এটা ইউটিউব চেনেল আছে মোহন ব্লগ বুলি, আৰু লগতে ফেচবুক পেজো খুলিছিল, কিন্তু কাম কৰিছেনে নাই কৰা সেইটো মই নাজানো। লগ ধৰিলোঁ, দুয়োটা গ'লোঁ ধুনীয়াকৈ গৈ আৰু ঘৰলৈ বুলি উভতি আহিলোঁ। ডকুমেণ্টকেইখন পালোঁ বাৰু, যেনেকৈ গৈছিলোঁ তেনেকৈ আহিলোঁ ধুনীয়াকৈ, যেনেকৈ গৈছিলোঁ তেনেকৈ। কোৰ্টত একো হোৱা নাই দেই, ন' প্ৰব্লেম।